তো আপোনালোকৰ ইয়াতে একদম কমতকে কম দামত স্কুটি কিমানৰ পৰা আছে 15,000 পৰা ষ্টাৰ্টিং আছে 15,000 আপুনি চাইকেলৰ চকাও নাপাব 15,000 15,000 টকা মাত্ৰ তো গাইস 50,000 নহয় 15 হয় মাত্ৰ 15,000 15 মাত্ৰ 15,000 টকাত আজি ভিডিঅ'ত আপোনালোকে স্কুটি পাব স্কিপ একদমই নকৰিব গাইস স্কিপ কৰি দিলে আপোনালোকে বহুত ডাঙৰ অফাৰ অপৰচুনিটি এটা মিস কৰি দিব তো কোনোবাই যদি ব্ল্যাক পান্থাৰ বিচাৰি আছে 45,000 ত কত নাপাব হয় গুৱাহাটী কোনো শ্বৰুমত 45,000 ত 22 মডেলৰ এন্ট্ৰক নাপাব কিন্তু মই দি আছো 45,000 ত টায়াৰৰ কন্ডিশন দেখুৱাই দিছো খুব ধুনীয়া কন্ডিশনত আছে গাড়ী ওভাৰঅল কন্ডিশন একদম ধুনীয়া কন্ডিশনত আছে গাইস নেক্সট টু শ্বৰুম কন্ডিশন 45,000 টকাত আপোনালোকে ব্ল্যাক পান্থাৰ পাই আছে দেৰি কি হৰ গাইস চাবি লাগি আছে আপোনালোকে আহক স্টাৰ্ট কৰক আৰু লৈ যাওক 20,000 টকাত আপোনালোকে ইয়াতকে বেছি কি এক্সপেক্ট কৰিব তো ভিতৰুৱা কিবা কাম আছে নেকি 1% একো প্ৰবলেম নাই এটা সাৰ্ভিসিং ফ্ৰী দি দিম তেল ভৰা আৰু চলাওক কোনো ধৰণৰ প্ৰবলেম নাই আৰু আমি এনেকুৱা গাড়ী বিক্ৰী নকৰো যিখন গাড়ী লৈ পেলাই গুৱাহাটী পৰা তেও যেতিয়া পাৰ হ'ব জালুকবাৰীৰ ব্ৰিজৰ তলত গৈ পেলাই গাড়ী বেয়া হৈ গ'ল হেনেকুৱা ধৰণৰ আমি গাড়ী বিক্ৰী নকৰো আমি টিপ টপ কন্ডিশনৰ গাড়ী বিক্ৰী কৰিম হয়তো ওপৰত কালাৰ ডেমেজ হ'ব পাৰে বা গাড়ীখনৰ অলপ দাম কম হ'ব পাৰে কিন্তু ইঞ্জিন একদম পুৰা টিপ টপ পাব হয় ইঞ্জিন একদম সিল পাব দাদা এটা ধুনীয়া কথা কৈছে গাইস ভিতৰুৱা প্ৰবলেম নাথাকে হয়তো ওপৰত কালাৰ অকমান যোৱা থাকিব পাৰে আপোনালোকে গাড়ীখন কম দামত পাইছে বুলি বেয়া গাড়ী বুলি ভাবিব তেনেকুৱা নহয় 20,000 টকা প্ৰাইস ৰাখিছে আপোনালোকে আহক টেষ্ট ড্ৰাইভ লওক গাড়ীখন চেক কৰি চাওক তাৰ পিছতে কিনক এটো মই গ্লাছৰ ভিতৰত থৈ দিলে শ্বৰুমে হলে হয় এটা মই বাহিৰত থৈছো কাৰণে সেকেন্ড হ্যান্ড হৈ গ'ল হয় তো গাইস আপোনালোকে যদি এখন ব্র্যান্ড নিউ গাড়ী কিনা মাথা মাৰি আছে আপোনালোকে ৰাণী মটৰছত আহক ব্র্যান্ড নিউ কিনিব নালাগে আপোনালোকে সেকেন্ড হ্যান্ডতে ব্র্যান্ড নিউ আপোনালোকে পাৰফৰমেন্স থকা এখন গাড়ী লৈ যাব পাৰিব চাওক একদম মাত্ৰ 2000 কিলোমিটাৰতকে তলত চলিছে গাড়ীখন তো হেল্লো গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল আপোনালোকে চাই আছে কেএল ইনফোটেক সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো তো আজি বহুত দিন পিছত গাইস সেকেন্ড হ্যান্ড বাইক স্কুটিৰ ভিডিঅ' লৈ আহিছো আজি মই আহিছো এখন সেকেন্ড হ্যান্ড বাইক আৰু স্কুটি ডিলাৰত ইয়াতে স্কুটিৰ কালেকশন চাওক গাইস একদম ভৰ্তি হৈ গৈছে স্কুটিৰে বাইকৰ কালেকশন কম আছে যদিও আজি স্পেশালি স্কুটিৰ বাবে ভিডিঅ'টো হ'ব গাইস আপোনালোকে যদি সেকেন্ড হ্যান্ডত এখন স্কুটি বিচাৰিছে তেন্তে মাত্ৰ 20,000 টকা অনলি 20,000 ৰ পৰা আজি ভিডিঅ'ত আপোনালোকে স্কুটি পাব তো আজি মই আহিছো ৰাণী মটৰছত গাড়ী কালেকশন খুব ধুনীয়া ব্র্যান্ড নিউ গাড়ী কালেকশন আছে গোটেইখিনি আপোনালোকক ডিটেইলছ ভিডিঅ'ৰ মাজত দি আছো এড্ৰেছ ক'ত হয় ভিডিঅ'ৰ মাজত জনাই আছো তাৰ আগতে ক'ব বিচাৰিছো যিসকল নতুন ভিউ আছে মোৰ চেনেলটোত আহিছে সাবস্ক্ৰাইব কৰি বেল নটিফিকেশন অন কৰি দিব গাইস কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ চেনেলত আপোনালোকে পায়ে থাকিব দেৰি নকৰো গাইস আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰিছো স্টক দেখুৱাই দিছো অকমান ভিডিঅ'ৰ ষ্টাৰ্টিঙত আপোনালোকক সব গাড়ী একদম ভৰ্তি হৈ গৈছে একদম ব্র্যান্ড নিউ কন্ডিশনৰ স্কুটি আপোনালোকে ইয়াতে পাই যাব এন্ট্ৰক লাগিলে পাব ৰেজেডাৰ আছে ইয়ামাহাৰ গাড়ী আছে আৰু হন্ডা আপোনালোকে সব আপোনালোকক ডিও লাগে কিবা লাগে গোটে পাই যাব বাইকৰো কেইখনমান কালেকশন আছে দেখুৱাই আছো ৰাণী মটৰছ আছে বোৰ্ড লাগি আছে ৰাণী মটৰছৰ ফালৰ পৰা বুলবুল দাম মোৰ লগত আছে প্ৰথমবাৰ ভিডিঅ' বনাব আহিছো নমস্কাৰ দাদা হয় নমস্কাৰ হয় তো পোন প্ৰথমে আপোনাৰ ডিলাৰৰ এড্ৰেছটো এবাৰ কৈ দিব আমাৰ ডিলাৰখন আছে বৰবাৰী চাৰিআলিৰ পৰা আপুনি যেতিয়া নাৰেংগী ফালে যাব হয় বৰবাৰী চাৰিআলিৰ পৰা খুব বেছি 200 মিটাৰ দূৰত আছে শংকৰদেৱ স্কুলৰ অপজিট সাইড আছে মাৰুতি পুডাৰ সাৰ্ভিস চেণ্টাৰৰ লগত আছে গুগল মেপত সাৰ্ভিস চেণ্টাৰ ওয়ালটো যত শেষ হৈছে তাতে আছে হয় গুগল মেপত পাই যাব হয় তো গুগল মেপত আপোনালোকে গাইস ৰাণী মটৰছ দেখুৱাই দিছো ৰাণী মটৰছ সাৰ্চ কৰিলে ডিলাৰৰ লোকেশন পাই যাব আৰু স্ক্ৰিনত নাম্বাৰ দিয়া আছে আপোনালোকে কন্টাক্ট কৰি ল'ব কিবা যদি অসুবিধা হয় তো আজি ভিডিঅ'ত মাত্ৰ 20,000 ৰ পৰা স্কুটি আছে দেখুৱাই আছো ভিডিঅ'টো স্কিপ নকৰাকে কন্টিনিউ চাব তো আমি গাড়ী দেখুৱাই ষ্টাৰ্ট কৰিছো ইখনৰ পৰা ষ্টাৰ্ট কৰিছো এখন আছে 21 মডেল Okay. 21 মডেল একদম শোরুম কন্ডিশন আছে Showroom condition, হয়। 1% একো প্রবলেম নাই গাড়ীখনৰ দাম আছে 55,000 55 এক্টিভা 125
125 BS6 হয় বডি গার্ড লগো আছে লুকিং গ্লাস লগো আছে যিখিনি এসেসরিজ লাগে সম্পূর্ণ কমপ্লিট লগো আছে আগে পিছে টায়ার একদম পুরা ওকে ঠিক আছে কোনো ধরনের প্রবলেম নাই একদম শোরুম কন্ডিশন আছে লাগিলে সার্ভিস সেন্টাৰত নি পেলাই এবাৰ চেক কৰি আনক টায়াৰৰ 1% প্রবলেম নাই ফার্স্ট ক্লাস কন্ডিশনত আছে হয় একদম শোরুম কন্ডিশনত আছে একদম শোরুম কন্ডিশন আছে টায়ার পর্যন্ত ব্র্যান্ড নিউ হৈ আছে গাড়ী সার্ভিসিং এটা ফ্রি পাবো সার্ভিসিং এটা ফ্রি পাবো হয় আৰু বাকি গোটেইখিনি ডকুমেন্টস আরসি ইন্স্যুরেন্স অল ডকুমেন্টস কমপ্লিট পাবো হয় তো কিমান কলে সার্ভিসিং এটা ফ্রি পাবো 55000 অনলি 55000 ত লৈ যাওক আপোনালোকে গাড়ী আধাতকে কম লগাইছো ৰেট আধাতকে কম একদম শোরুম কন্ডিশন এক্টিভা 125 যদি কোনোবা বিচাৰে আছে গাইস 55000 ত লৈ যাব পাৰিব আৰু ব্র্যান্ড নিউ কন্ডিশন গাড়ী আপোনালোকে কন্ডিশন দেখিলে 1% প্ৰবলেম নাই 1% প্ৰবলেম নাই হয় নেক্সট আছে জুম 110 BS6 একদম নতুনকে ওলাইছে গাড়ীখন হয়। এই গাড়ীখন আছে মাত্ৰ 6 মান্থ ৰানিং মাত্ৰ 6 মান্থ ৰানিং আছে গাড়ীখনৰ দাম লগাইছো 55000 মাত্ৰ 55000 লুকিং গ্লাস এসেসরিজ কমপ্লিট লগো আছে এটা সার্ভিসিং ফ্রি দি দিম নতুন কিমান আহে এখন নতুন 110 ৰ তলত কোনো স্কুটি নাই 1,10,000 ৰ তলত কোনো স্কুটি নোলাই শোরুমৰ পৰা হয় আপোনালোকে গম পাইছে 1,10,000 তলত কোনো স্কুটি নাই দাদা তো চাওক 55000 পাই আছে একদম ধুনীয়া কন্ডিশন 55000 মানে গাড়ী আধাতকে আৰু কম ৰেটত লগাইছো গাড়ী ফাইনান্স এভেইলেবল হৈ যাব আগা পিছা টায়াৰ অনলি 6 মান্থ ৰানিং গাড়ী অনলি 6 মান্থ ৰানিং কিমান মান চলিছে এখন সামথিং 2000 তাতকে বেছি নহয় মাত্ৰ 2000 কিলোমিটাৰ চলা Something 2000 তো সেকেন্ড হ্যান্ড আপোনালোকে যদি গাইস ব্র্যান্ড নিউ এখন কিনা মাথা সেকেন্ড হ্যান্ড মানে শোরুম কন্ডিশন এটো মই গ্লাসৰ ভিতৰত থৈ দিলে শোরুমে হলে হয় এটা মই বাহিৰত থৈছো কাৰণে সেকেন্ড হ্যান্ড হৈ গল হয় তো গাইস আপোনালোকে যদি এখন ব্র্যান্ড নিউ গাড়ী কিনা মাথা মাৰি আছে আপোনালোকে ৰাণী মটৰছত আহক ব্র্যান্ড নিউ কিনিব নালাগে আপোনালোকে সেকেন্ড হ্যান্ডতে ব্র্যান্ড নিউ আপোনালোকে পারফরম্যান্স থকা এখন গাড়ী লৈ যাব পাৰিব চাওক একদম মাত্ৰ 2000 কিলোমিটাৰতকে তলত চলিছে গাড়ীখন 55000 ত গাড়ী লৈ যাওক নেক্সট ইয়ামাহা দেখুৱাইছো তাৰ পিছত আছে জেডাৰ ইয়ামাহা জেডাৰ 125 ওকে মাত্ৰ 4 মাহ ৰানিং গাড়ীখন হয়। মাত্ৰ 4 মাহ ৰানিং 65000 দাম লগাইছো কমপ্লিট এসেসরিজ লগোৱা আছে ফিঙ্গার গার্ড লগোৱা আছে লুকিং গ্লাস লগোৱা আছে সিট কভার লগোৱা আছে কমপ্লিট লগোৱা আছে এসেসরিজ এটা সার্ভিসিং ফ্রি পাবো ফাইনান্স এভেইলেবল ওকে লৈ যাওক গাড়ী হয় 65000 ত লৈ যাওক 65000 চ্যালেঞ্জিং প্রাইস আৰু গাড়ী একদম শোরুম কন্ডিশন Only 4 month running. শোরুম কন্ডিশন 4 মান্থস রানিং চাওক নেক্সট আৰু এখন আছে এখনো একে সেম অনলি 5 মান্থ রানিং জেডার হয় 125 ওকে BS6 টপ মডেল সন্মুখত ডিস থকা পিছত ড্ৰাম যেনেকুৱা লাগে এসেসরিজ কমপ্লিট লগোৱা আছে এইখনৰ দাম লগাইছো 53000 53 চাওক 53000 ত পাই আছে একদম ধুনীয়া কন্ডিশন গাইস গাড়ী কি কম আৰু তো গাইস গাড়ী আৰু আছে আপোনালোকক দেখুৱাই আছো স্কিপ একদমে নকৰিব ভিডিওটো কন্টিনিউ চাই থাকক তো দাদা আপোনালোকৰ ইয়াতে ফাইনান্সৰ ফেসিলিটিটো ফাইনান্স এভেইলেবল আছে গুৱাহাটী তাতছত থকা যিমান ডিস্ট্ৰিক্ট আছে অলমোস্ট গোটেই ডিস্ট্ৰিক্ট ফাইনান্স হৈ যায় অলমোস্ট নলবাৰী বৰপেটা হাউলি মৰিগাঁও আপ টু মৰিগাঁও কিছুমান জায়গাত হৈ যায় কিছুমান জায়গাত বন্ধ আছে কিন্তু এবাৰ কল কৰি ল'ব ফাইনান্স হয় নে নহয় তাৰপিছত সিউৰিটি দি দিম ফাইনান্স হয় নে নহয় হয় তো ফাইনান্স হৈ যায় আৰু কোন ঠাইলৈ ফাইনান্স হয় দাদাই অলৰেডি জনাই দিলে তো স্ক্ৰিনত নাম্বাৰ দিয়া আছে আপোনালোকে যোগাযোগ কৰক নেক্সট ইখন নেক্সটখন আছে আপোনাৰ জেডাৰে হয় ব্লেক কালাৰত আছে জেডাৰ 125 BS6 নিউ মডেল এখন অনলি 5 মান্থ ৰানিং ওকে অনলি 5 মান্থ ৰানিং 65000 আছে দাম 65000 65000 কিমান মান চলিছে এখন অলমোস্ট 4000 তাতছে বেছি নহয় 4000 কিলোমিটার চলা গাড়ী চাওক অলমোস্ট 4000 আগে পিছে টায়ার একদম ব্র্যান্ড নিউ টায়ার যোৱাই নাই 10% ও টায়ার যোৱা নাই টায়ার চাওক টায়ার 10% টায়ার যোৱা নাই টায়ার চালে গম পাই গাড়ী ৰানিং কিমান হৈ আছে দেখি আছে টায়ার 10% ও টায়ার যোৱা নাই আৰু মাইলেজৰ কাৰণে এখন টপত আছে মাইলেজৰ কাৰণে এতিয়া বৰ্তমান এখন টপত আছে 50 আপ মাইলেজ পাব সিটিৰ ভিতৰত 50 পাব হাইৱেত 60 পাব মাইলেজ 100% হয় তো আপোনালোকে যদি মাইলেজ থকা এখন স্কুটি বিচাৰি আছে আপোনালোকে আহিব লাগিব ৰাণী মটৰছ ইয়াতে আপোনালোকে ৰেজেডাৰৰ কালেকচন দেখুৱাই দিছো চাওক 1 2 3 তিনিখনকে জেডাৰ আছে আপোনালোকে লৈ যাব পাৰিব 50 কিমান ক'লে 65000 মাত্ৰ 65000 উইথ সার্ভিসিং লুকিং গ্লাস ফুল এসেসরিজ 65000 ন 65000 গাড়ীখন পাই আছে গোটেইখিনি আপোনালোকে লগত আপোনালোকে গোটেইখিনি এক্সেসৰিজ পাই যাব আৰু এটাকে সার্ভিসিং পাই যাব ন এটা সার্ভিসিং ফ্রি দি দিম ফ্রি অফ কস্ট এটা সার্ভিসিং দি দিম নেক্সট আৰু এখন আছে এখন জেডার হয়
মেনুৱেল মডেলটো ওকে ৰে জেডাৰ এইখন দাম লগাইছো অনলি 55000 55000 গাড়ীত 1% প্ৰব্লেম নাই আগে পিছে টায়াৰ ব্ৰেক শো লুকিং গ্লাছ সম্পূৰ্ণ নতুন লগোৱা আছে কোনো ধৰণৰ প্ৰব্লেম নাই গাড়ী লৈ যাওক বিন্দাছ চলাওক তেল ভৰাক আৰু চলাওক হয় তো আপোনালোকে চাওক 55000 ত লৈ যাওক ৰেজেডাৰ একদম ধুনীয়া কন্ডিশন আৰু কালাৰটো একদম ধুনীয়া লাগিছে চাওক নিয়ন কালাৰ আৰু ব্লেক একদম ধুনীয়া লাগিছে গাড়ীখন আপোনালোকে আহিব তো গাইস এবাৰ আপোনালোকক এন্ট্ৰক দেখুৱাই আছো বহুতৰে সপোন থাকে এখন এন্ট্ৰক লোৱাৰ তো চাওক এন্ট্ৰকৰ কালেকচন আছে ইয়াতে দেখুৱাই দিছো দাদা প্ৰাইস বুজ জনাব ইখনৰ পৰা ষ্টাৰ্ট কৰিছো আমি এখন আছে 22 মডেল ওকে 22 মডেল ৰেস এডিশন হয় 22 মডেল 55000 অনলি 55000 এটা সার্ভিসিং ফ্রি আছে এটা সার্ভিসিং ফ্রি লুকিং গ্লাস ফ্রি এটা হেলমেট ফ্রি 200 টাকা তেল ভৰাই দিম 55000 পেট্ৰল দি আছে পেট্রোল 200 টাকা দি দিম এটা হেলমেট দি দিম এটা সার্ভিসিং ফ্রি দি দিম তো চাওক আপোনালোকে যদি ইয়াৰ পৰা গাড়ী কিনে গাইছ আপোনালোকক পেট্ৰল দিয়া হ'ব হেলমেট দিয়া হ'ব আৰু এটা সাৰ্ভিসিংও ফ্ৰী দিয়া হ'ব তো কি লাগে আপোনালোকে জাস্ট স্ক্ৰিনত নাম্বাৰ দিয়া আছে কন্টাক্ট কৰক যেনেকুৱা ধৰণৰ গাড়ী লাগে যি গাড়ী লাগে আপোনালোকে কন্টাক্ট কৰক আৰু ভিজিট কৰক ৰাণী মটৰ্ছ তো এখনৰ প্ৰাইস কিমান ক'লে 50000 অনলি 50000 লগাই দিছো 50000 50000 5000 টকা এতিয়া কমি গ'ল নেকি কমি গ'ল কমাই দিলো তো ডাইৰেক্ট আপোনাৰ 5000 চেনেল টকা সাবস্ক্ৰাইব কৰি আহিলে হ'ল হয় 5000 ইনস্ট্যান্ট ডিসকাউন্ট সব ভিডিওতে ডাইরেক্ট 5000 টাকা দাদাই ডাইরেক্ট কমাই দিছে একদম ধামাকা 50000 টাকাত এন্ট্ৰক লৈ যাওক ৰেজ এডিশন ন ৰেস এডিশন সব ৰেজ এডিশন একদম ধুনীয়া কালাৰত আছে লৈ যাওক নেক্সট ইখন তাৰ পিছতে এইখনো হয় ৰেস এডিশন 2024 মডেল হয় 24 মডেল হয় এখন 1% প্ৰব্লেম নাই ৰানিংও কম আছে 10000 সামথিং ৰানিং আছে আগে পিছে টায়াৰ ওকে গাড়ীখন এটা সার্ভিসিং লুকিং গ্লাস এসেসরিজ সম্পূৰ্ণ পাই যাব অনলি 65000 65000 দেখুৱাই দিছো এইখন আৰু বেছি বেটাৰ কন্ডিশনত আছে 65000 ত গাড়ীখন লৈ যাব পাৰিব স্মুথ কন্ডিশন 2024 চনৰ গাড়ী চাওক এইবাৰ ব্লেক পান্ডাৰ দেখুৱাইছো ব্লেক পেন্থাৰ এখন আছে গাড়ীখন অনলি 45000 উইথ সার্ভিসিং অনলি 45000 উইথ সার্ভিসিং 2022 ৰ গাড়ী দেখুৱাই দিছো ব্লেক পান্ডাৰ 45000 ত গাড়ী পাই যাব একদম ধুনীয়া কন্ডিশনত আছে গাড়ীখন চাওক তো কোনোবাই যদি ব্লেক পান্ডাৰ বিচাৰি আছে 45000 ত কত নাপাব হয় গুৱাহাটী কোনো শ্বৰুমত 45000 ত 22 মডেলৰ এন্ট্ৰক নাপাব কিন্তু মই দি আছো 45000 ত টায়াৰৰ কন্ডিশন দেখুৱাই দিছো খুব ধুনীয়া কন্ডিশনত আছে গাড়ী ওভাৰঅল কন্ডিশন একদম ধুনীয়া কন্ডিশনত আছে গাইস নেক্সট টু শ্বৰুম কন্ডিশন 45000 টকাত আপোনালোকে ব্লেক পান্ডাৰ পাই আছে দেৰি কিহৰ গাইস চাবি লাগি আছে আপোনালোকে আহক ষ্টাৰ্ট কৰক আৰু লৈ যাওক নেক্সট এখন মডেল আছে ডিও 125 BS6 2024 একদম লাস্ট মডেল গাড়ীখন রানিং হৈছে মাত্ৰ 3 মান্থ ৰানিং গাড়ী কিলেছ হয় এটো চাবি নাই ৰিমোট টাইপ হয় গাড়ীখন হয় ৰিমোট টাইপ হয় অনলি এখনৰ দাম লগাইছো 65000 যাৰ লাগে লৈ যাওক আধাতকে আৰু কম ৰেট লগাইছো 65000 ত গাড়ী আগে পিছে টায়াৰ 1,20,000 তলত কোনো স্কুটি নাই মাৰ্কেটত এনি কোম্পানী এনি হওক চাওক নতুনৰ দাম বহুত আহি যায় গাইস আপোনালোকে 65000 ত পাই আগে পিছে এলয় লগোৱা আছে ড্ৰাম এলয় লগোৱা আছে আগে পিছে দেখুৱাই দিছো ড্ৰাম আছে এলয় আছে লাগি আছে এইবোৰ আৰু এইখন স্কুটি আচৰিত এইটোৱে যে ইয়াতে চাবি নাথাকে গাইস আপোনালোকে ৰিমোট পাব ইয়াতে ৰিমোট কন্ট্ৰোল কৰি আপোনালোকে চলাব পাৰিব গাড়ীখন চাওক দেখুৱাই দিছো ইয়াতে কি নাহে আপোনালোকে ডাইৰেক্ট ৰিমোট পাই যাব খুব ধুনীয়া গাড়ী লৈ যাওক 65 ন 65000 অনলি 65000 ত গাড়ীখন পাই আছে ভিডিও চাই আহিলে আৰু কমিব নে কমি যাব দিয়ক তো ভিডিও চাই আহিলে কিবা এটা কমি যাব কিমান কমিব জানিবলৈ আপোনালোকে স্ক্ৰিনত দিয়া নম্বৰত কন্টাক্ট কৰক তো এইবাৰ গাইছ আপোনালোকক এখন V4 দেখুৱাই দিছো R15 V4 একদম ধুনীয়া কন্ডিশন ধুনীয়া কালাৰ কম্বিনেশন এটো কালাৰত বহুতে V4 বিচাৰি থাকে একদম টপ ক্লাস কন্ডিশনত গাড়ীখন পাব চাওক একদম ধুনীয়া কন্ডিশনৰ গাড়ী তো দাদা এটা প্ৰাইস কিলোমিটাৰ গুটেই জনাই দিব এই গাড়ীখনৰ ডিটেইলছটো জনাই দিব আমাক এই গাড়ীখন আছে 23 একদম লাস্ট মডেল 23 লাস্ট মডেল গাড়ীখন আমাৰ তাতে কিবা কাৰণত এটা আহিছিলে বহুত ভাল কন্ডিশন গাড়ী হয় আৰু গাড়ী কোনো ধৰণৰ 1% প্ৰব্লেম নাই যদি কোনোবাৰ যদি লব মন আছে গাড়ীখন এবাৰ টেস্ট ড্ৰাইভ লব মন আছে আহক একবাৰ আহি পেলাই চাই লওক দৰকাৰ পৰিলে আপুনি সার্ভিস সেন্টাৰত নি পেলাই এবাৰ চেক কৰি লওক 1% প্ৰব্লেম নাই গাড়ীখনৰ ৰানিং একদম কম 4000 সামথিং ৰানিং আছে গাড়ীখনৰ 1% প্ৰব্লেম নাই একদম শ্বৰুম কন্ডিশন হৈ আছে গাড়ীখন প্রাইস কিমান লগাইছে প্রাইস লগাইছো 130 1,30,000 130 সব 1,30,000 টকাত লৈ যাব পাৰিব V4 130 ফাইনান্স এভেইলেবল ফাইনান্স হৈ যাব কিমান চনৰ কৈছে এখন 2023 লাস্ট 23 লাস্ট V4 টপ মডেল গিয়াৰ শিফটিং হয় হয়
V4 কোনোবা যদি V4 বিচাৰি আছে গাইস ইয়াতকে ভাল কন্ডিশনত আপোনালোকে V4 নাপায় একদম ধুনীয়া কন্ডিশন 1,30,000 টকা প্ৰাইস ৰাখিছে উইথ সার্ভিসিং এটা ফ্রি হয় মোৰ ভিডিঅ' চাই আহক কিবা এটা নেগোচিয়েট হৈ যাব ভিডিঅ' চাই আহিলে কমাই দিব লাগিব কিন্তু 100% কমাই দিম খালি আহক টেস্ট ড্ৰাইভ লওক গাড়ীখন পছন্দ কৰক ফাইনান্স এভেইলেবল তাৰ পিছত কি কমাব লাগে আমি কমাই দিম ফাইনান্সত কিমান দিলে ওলাই যাব যেহেতু অকমান দামী গাড়ী হয় ফাইনান্সত কিমান দিলে ওলাব ফাইনান্সত এভাৰেজ মিলাই দিম কাস্টমাৰৰ ডিমাণ্ডৰ ওপৰত তেওঁৰ কিমান ডাউন পেমেন্ট আছে সেই হিচাপত মিলাই দিম আমি আহিলে হ'ল গাড়ীখন চালে হ'ল প্ৰথম তথাপি কিমান মান দিলে 40-45,000 ওলাই দিম তো গাইস 40,000 টকা আপোনালোকে যদি লৈ আহে এই V4 খন আপোনালোকে লৈ যাব পাৰিব ফাইনান্সত একদম ধুনীয়া কন্ডিশনত আছে গাড়ীখন তো কোনোবা যদি ইন্টারেস্টেড হয় স্ক্রিনৰ নাম্বাৰ আহি আছে দেৰি নকৰিব সোনকালে কন্টাক্ট কৰক নেক্সট বুলেট দেখুৱাইছো নেক্সট আছে 2019 ৰ ক্লাসিক মডেল হয় BS4 মডেল ওকে এইখন বুলেটখন লাস্ট মডেল যোনটো আছিলে বহুত সবতকে বেছি হেভি বুলেট হয় এতিয়াৰ বুলেটখন অলপ হালকা হৈ যায় এখন বহুত হেভি হ্যাঁ এই বুলেটখন মই দাম ৰাখিছো মাত্ৰ 65,000 কাৰোবাক লাগে যদি লৈ যাওক উইথ ফাইনান্স হৈ যাব 65,000 ফাইনান্সত দি দিম দেখুৱাই দিছো উইথ সার্ভিসিং এটা ফ্রি দি দিম দেখুৱাই দিছো পেট্ৰল পাব হেলমেট পাব 65,000 ত বুলেট পাব লগতে আপোনালোকে সার্ভিসিং এটা ফ্রি পাব চিন্তা কিহৰ গাইছ আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে সোনকালে আহিব নেক্সট ইফালে গৈছো অকমান গ্লেমাৰ দেখুৱাইছো গ্ল্যামার আছে অনলি 20,000 ফার্স্ট মডেল হয় উইথ সার্ভিসিং ট্রান্সফার কৰি পেলাই 20,000 ত দি দিম গ্ল্যামার ফার্স্ট মডেল হয় মাত্ৰ 20,000 টকা 20,000 টকা সাইকেলও নাপায় আজিৰ যুগত দেখুৱাই দিছো গাড়ীখন ভালদৰে চাওক মাত্ৰ 20,000 টকাৰ এখন গ্লেমাৰ যে দেখি আছে গাইছ আপোনালোকে 20,000 টকাত পাই আছে তো গাইছ দেখুৱাই দিছো চাওক 20,000 মাত্ৰ 20,000 টকাত আপোনালোকে এখন গ্লেমাৰ পাই আছে 20,000 টকাত আপোনালোকে ইয়াতকে বেছি কি এক্সপেক্ট কৰিব তো ভিতৰুৱা কিবা কাম আছে নেকি 1% একো প্ৰবলেম নাই এটা সার্ভিসিং ফ্রি দি দিম তেল ভৰা আৰু চলাওক কোনো ধৰণৰ প্ৰবলেম নাই আৰু আমি এনেকুৱা গাড়ী বিক্ৰী নকৰো যিখন গাড়ী লৈ পেলাই গুৱাহাটীৰ পৰা তেওঁ যেতিয়া পাৰ হ'ব জালুকবাৰীৰ ব্ৰিজৰ তলত গৈ পেলাই গাড়ী বেয়া হৈ গ'ল সেনেকুৱা ধৰণৰ আমি গাড়ী বিক্ৰী নকৰো আমি টিপ টপ কণ্ডিশ্যনৰ গাড়ী বিক্ৰী কৰিম হয়তো ওপৰত কালাৰ ডেমেজ হ'ব পাৰে বা গাড়ীখনৰ অলপ দাম কম হ'ব পাৰে কিন্তু ইঞ্জিন একদম পুৰা টিপ টপ পাব হয় ইঞ্জিন একদম সিল পাব দাদা এটা ধুনীয়া কথা কৈছে গাইছ ভিতৰুৱা প্ৰবলেম নাথাকে হয়তো ওপৰত কালাৰ অকমান যোৱা থাকিব পাৰে আপোনালোকে গাড়ীখন কম দামত পাইছে বুলি বেয়া গাড়ী বুলি ভাবিব তেনেকুৱা নহয় 20,000 টকা প্ৰাইস ৰাখিছে আপোনালোকে আহক টেস্ট ড্ৰাইভ লওক গাড়ীখন চেক কৰি চাওক তাৰ পিছতে কিনক তো কোনোবাই যদি এখন কম দামতে বাইক বিচাৰি আছে এইখন গ্লেমাৰ লৈ যাওক মাত্ৰ 20,000 টকাত লৈ যাব পাৰিব নেক্সট আৰু এখন গ্লেমাৰ আছে নেক্সট আছে গ্ল্যামার BS6 মডেল BS6 মডেল 21 মডেল হয় এখন ওকে 21 ৰ হয় অনলি 55,000 ত উইথ সার্ভিসিং লুকিং গ্লাস হেলমেট এটা 200 টকা তেল হইতে 55,000 55 গ্লেমাৰ BS6 মডেল 55 নেক্সট ইফালে এখন আছে 20 মডেল ওকে সুপার স্প্লেন্ডার 20 মডেল অনলি 35,000 35,000 ত আপোনালোকে সুপাৰ স্প্লেন্ডাৰ লৈ যাব পাৰিব চাওক দেখুৱাই দিছো গাড়ী কণ্ডিশ্যন ঠিক একদম ধুনীয়া কণ্ডিশ্যনত আছে 35,000 ত গাড়ী পাই আছে নেক্সট আপোনালোকক পালসাৰ দেখুৱাই দিছো এবাৰ চাওক কিমান চনৰ এখন পালসার এখন আছে 23 মডেল Okay. 23 মডেল 125 সিসি BS6 হয় 23 মডেল অনলি 60,000 ত দিছো যাওক 60,000 ত উইথ ট্রান্সফার 60,000 60,000 টকাত পালসাৰ পাই আছে দেখুৱাই দিছো আৰু এখন আছে পালসাৰ এখন আছে 21 মডেল হয় 55,000 ত দিছো 55,000 ত উইথ সার্ভিসিং 55,000 ত পালসাৰ পাই আছে চাওক দেখুৱাই দিছো 1% প্ৰবলেম নাই সিল ইঞ্জিন আছে হয় 1% প্ৰবলেম নাই যেনেকুৱা আছে এনেকুৱা পাব তেল ভৰা আৰু চলাওক চাওক 55,000 ত পালসাৰ পাই আছে আপোনালোকে জাষ্ট তেল ভৰাওক আৰু চলাওক আৰু তেলটো ইয়াৰ পৰাই দিয়া হ'ব হেলমেটো কিনিব নালাগে ইয়াৰ পৰাই দিয়া হ'ব সার্ভিসিংও কৰিব নালাগে ইয়াৰ পৰাই দিয়া হ'ব তো চিন্তা কিহৰ গাইছ আপোনালোকে জাষ্ট আহক আৰু লৈ যাওক তো 15,000 কোনখন স্কুটি হয় আপোনালোকক গোটেই দেখুৱাম তাৰ আগতে এটা বেলেগ স্কুটিসমূহ আমি দেখুৱাই দিছো ইখনৰ পৰা ষ্টাৰ্ট কৰিছো এখন আছে একদম ভেরি গুড কন্ডিশন কোনো ধৰণৰ প্ৰবলেম নাই লৈ যাওক আৰু চলাওক তেল 200 টকা ভৰাই দিম একদম নো টেনশনত ঘৰ গৈ পাই যাব এক মাহৰ ভিতৰত যদি কিবা ইঞ্জিন প্ৰবলেম হয় আমি ফ্ৰীত বনাই দিম ওকে এক মাহৰ অনলি ওয়ারেন্টি আছে 30,000 30,000 অনলি 30,000 এক্টিভা 125 হয় এক্টিভা 125 30,000 নেক্সট 30,000 টকা এখন আছে মাত্ৰ 20,000 টকা 20,000 20,000 টকা ইঞ্জিনৰ ফুল গ্যাৰান্টি দিম এক মাহত যদি কিবা ইঞ্জিনৰ প্ৰবলেম হয় আমি ফ্ৰীত বনাই দিম মাত্ৰ 20,000 টকা 20,000 টকা। কি গাড়ী এখন এক্টিভা হয়
এক্টিভা দেখুৱাই দিছো এক্টিভা যদি বিচাৰি আছে মাত্ৰ 20000 টকাত 20000 টকাত একোই নাপায় চাইকেলো নাপাব আজি চাইকেলো নাপায় চাওক নেক্সট এইখন আছে 21 মডেল BS6 এক্টিভা ওকে এইখন একদম লাষ্ট দাম হৈছে 45000 ত পাব এখন 45000 নেক্সট ইফালে এখন আছে ফেচিনো 125 20 মডেল হয় 2020 মডেল হয় 40000 দি দিম BS6 হয় 40000 যদি মাইলেজৰ কাৰণে লাগে তেতিয়াহলে ল'ব পাৰে BS6 হয় নেক্সট এখন আছে মেষ্ট্ৰো 125 মেষ্ট্ৰো ইটস হয় 20 মডেল হয় এখন 30000 দি দিম একদম শোরুম কন্ডিশন আছে সিল ইঞ্জিন আছে 1% প্রবলেম নাই দেখুৱাই দিছো 30000 টকাত আপোনালোকে মেষ্ট্ৰো লৈ যাওক তো গাড়ীবোৰত অকমান ধুলি বালি লাগি আছে কিটো আমি ৰাস্তাৰ কিনাৰত থাকে ধুলি বালি পৰে অলপ লোৱা সময়ত সাৰ্ভিসিং দিয়ে দিব একদম ব্ৰেন্ড নিউ হৈ যাব চাওক নেক্সট ইখন আছে এভিডৰ হয় এই গাড়ীখন বহুত ভাল গাড়ী মানে যাৰ আছে হি কোনো দিনো বিক্ৰী নকৰে চলাই থকা গাড়ী হয় এখন কোনোবাই যদি চলাই আছে বহুত ভাল কন্ডিশনৰ গাড়ী এখন আছে আমাৰ হাতত তেল ভৰা গাড়ী চলাও কোনো ধৰণৰ প্ৰবলেম নাই মাত্ৰ 20000 মাত্ৰ 20000 তেল ভৰা গাড়ী চলাওক লৈ যাওক গাড়ী কন্ডিশন চাওক না একদম ধুনিয়া কন্ডিশন আছে মাত্ৰ 20000 টকা চাওক আৰু তাতকে যদি আৰু কমত লাগে তাতকে যদি আমি কমত লাগে গোল্ডেন অফাৰ 15000 মাত্ৰ 15000 টকাৰ এখন লৈ যাওক 15000 আজি ভিডিঅ'ৰ একদম বাম্পাৰ ডিল বুলি ক'ব লাগিব গাইস 15000 টকাত আপোনালোকে পাই আছে 30000 নহয় 40 নহয় 20 নহয় মাত্ৰ 15000 টকা 15000 টকা আপোনালোকে যদি লৈ আহে ডাইৰেক্ট এখন গাড়ী লৈ যাব পাৰিব উইথ সার্ভিসিং গাড়ী ৰানিং আছে না নাই রানিং গাড়ী নতুন ব্যাটারি দি দিম ৰানিং গাড়ী বুলি কৈছে নতুন ব্যাটারি দি দিম হয় নতুন ব্যাটারি বাজিব গাড়ী ৰানিং আছে কোনো ধৰণৰ চিন্তা নাই মাত্ৰ 15000 টকাত এখন গাড়ী আপোনালোকে দেখি আছে লৈ যাব পাৰিব এক্টিভা ন এক্টিভা মাত্ৰ 15000 টকাত আজি ভিডিঅ'ত আপোনালোকে পাই আছে দেৰি নকৰিব স্ক্ৰিনত নাম্বাৰ আহি আছে কন্টাক্ট কৰক তো গাইস গাড়ী বহুত দেখুৱালো ইয়াতে মানে গাড়ীৰ অজস্ৰ কালেকচন আছে তো যিখিনি পাৰিছো আপোনালোক গোটেইখিনি দেখুৱাই দিলো ভিডিঅ' চাই কেনে পাইছে কমেন্ট বক্সত কমেন্ট কৰি জনাব লাইক কমেন্ট গোটেইখিনি কৰি সাবস্ক্রাইব কৰি যাব তো আজিলৈ বিদায় লৈছো বাই বাই এণ্ড টেক কেয়াৰ